নমস্কাৰ নতুন এটা ভিডিঅ' নতুন এটা পৰিচয়ৰ সৈতে মই আজি দেখুৱাম কিছু পৰিৱেশ আপোনালোকে চাওক এই হাতীজনীৰ নাম বিনু এই বিনুৱে মাউতৰ কথা মানি কেনেধৰণে নিজৰ কৰ্মসূচী কৰি গৈছে আৰু তাই খাদ্যৰ বাবে এনেধৰণে কলগছ দাঁতৰ মাজত ভৰাই লৈ কেনেদৰে কলগছ আনিছে তাৰ পৰিৱেশ দেখুৱাইছে আপোনালোকে হাতী আৰু মানুহৰ সংঘাত বহুত দেখিছে কিন্তু আজি আমি দেখুৱাইছোঁ হাতী আৰু মানুহৰ মৰমৰ বান্ধোন হাতী আৰু মানুহৰ একতাৰ বান্ধোন এই মাইকী হাতীজনীৰ নাম বিনু তাই মাউতৰ কথা শুনি কেনেধৰণে মোৰ ঘৰলৈ আহিছে আৰু মোৰ ঘৰত আহি পেলাই কেনেধৰণে কল পুলি লৈ গৈছে আপুনি চাওক এই দৃশ্য চাওক কল কেনেধৰণে পকাই ধৰিছে আৰু মাউতৰ কথা শুনি কেনেধৰণে কলজোপা লৈ যাব তাৰ দৃশ্য চাওক একটা সঁচাই নান্দনিক দৃশ্য সঁচাই আনন্দিত কৰিলে আজি আমাৰ গৃহত আহি এই হাতীজনী প্ৰৱেশ ঘটিলে প্ৰথমতে হাতীজনী অহাৰ বাবে আমি নথৈ আনন্দিত তাৰপিছতে হাতীজনীয়ে কেনেধৰণে কলপুলি লৈ গৈছে তাৰ চাওক তাৰপিছতে আটাইতকৈ ডাঙৰ কথা মোৰ হাতেৰেই মোৰ কণমানি সন্তান গীতাংশুৱে কেনেধৰণে হাতীজনীক এই কল খুৱাই দিছে পকা কল আমি ভীমকল দিছোঁ কেনেদৰে খুৱাই দিছে চাওক তাৰ কোমলীয়া হাতে খুৱাই দিবলৈ চেষ্টা কৰিছে কিন্তু সি মাজে মাজে অকণ ভয় অনুভৱ কৰিছে যিহেতু সি হাতী তেনেধৰণে লগ পোৱা নাই বা পাইছে যদিও তাৰ অন্তৰাত্মাত যিহেতু ভয় এটা আছে যিহেতু ডাঙৰ এটা জীৱ কোনোদিন দেখা নাই গতিকে সি অলপ ভয় খাইছে তথাপিতো সি মোৰ যিহেতু মই ওচৰত ৰৈ থকাৰ কাৰণে সি হাতীজনীক কেনেধৰণে কল খুৱাই দিছে চাওক দৃশ্যটো চাই হয়তো নিশ্চয় আপোনালোকে ভাল পাব আমি এই দৃশ্যটো দেখুৱাইছোঁ এটা কাৰণেই যিহেতু হাতী মানুহ বা প্ৰত্যেকটো জীৱ জন্তুৰ প্ৰতি মানুহৰ আত্মিকতা থাকিব লাগে দায়িত্ববোধ থাকিব লাগে মৰম থাকিব লাগে জীৱ জন্তুৰ প্ৰতি থকা দায়িত্ববোধ মৰমে সদায় এক সুকীয়া স্থান বৈশিষ্ট্য কৰে মই কোৱা নাই মই ভাল কাম কৰিছোঁ বেয়া কাম কৰিছোঁ সেইটো কোৱা নাই কিন্তু মই সদায় চেষ্টা কৰোঁ মই সদায় জীৱ জন্তুক ভাল পাওঁ পশু পক্ষীক ভাল পাওঁ আৰু গতিকে মোৰ সন্তানকো মই দেখুৱাইছোঁ যে জীৱ জন্তু পশু পক্ষী আদিক সদায় মৰম কৰিব লাগে আৰু এই হাতীজনীয়ে চাওক বিনুৱে কেনেধৰণে কল গছজোপা ভাঙিবলৈ চেষ্টা কৰিছে এইটো এটা নান্দনিক দৃশ্য কোৰেৰে পকাই ধৰিছে কোৰেৰে পকাই ধৰাৰ পিছত দাঁতৰ মাজত গুজি লৈছে আৰু গুজি লোৱাৰ পিছত সি দাঙি কলজোপা মুহাৰ পৰা এৰুৱাবলৈ চেষ্টা কৰিছে এটা এক ভাবিব নোৱাৰা দৃশ্য মই নিজ হাতেৰে কেমেৰাই এই দৃশ্য ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু ভাল লাগিছিল মোৰ সন্তানটো মোৰ কাষত আছিল আমাৰ ঘৰত আহিছিল হাতীজনী এটা সঁচাই ভাল লগা এটা দিন গতিকে মোৰ লগতে অসমৰ বা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা মোৰ শুভাকাংক্ষীসকলৰ বাবে এই ভিডিঅ'টো ৰাখিলোঁ আৰু আপোনালোকৰ মাজলৈ এনেধৰণে উপহাৰ হিচাপে আগবঢ়াই দিলোঁ কেনে লাগিল আপোনালোকে চোৱাৰ পিছতে মোক জনাব ধন্যবাদ